वो मछली का नाम क्या है? ये भट्टा, अंगुली भट्टा। भट्टा भट्टा अंगली भट्टा। ये क्या है ये वाला? मंगल मंगल मंगल। और अंगली भट्टा और मंगल माछर नाम सब गाइस। गाइस हेलो गाइस, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সবে ভালে আছে গাইস। এতিয়া ধুনীয়াকৈ শুই ল'লোঁ, কাৰণ মই দিনতে শুলোঁ, কাৰণ মোৰ নাইট ডিউটি চলি আছে এইকেইদিন না। এনেকৈ নাইট ডিউটি কৰি আহি পিনে শুই ল'লোঁ। মাজতে হাঁহ পাই আহিলোঁ, 1.5 ঘণ্টামান কাৰেণ্ট গুচি গ'ল। যি গৰম ৰ'দো, যি টিকা ফটা ৰ'দ গাইছ। 1.5 ঘণ্টামান হাঁহ পাই থাকিলোঁ, একদম ঘামে জোল বৈ গ'লোঁ। তাৰপৰা আকৌ কাৰেণ্টটো আহিলে, মই ধুনীয়াকৈ শুইলোঁ। শুই পিনি এতিয়া যাম গাইছ, অলপ দোকানত ওলাই গৈ আছোঁ। মাছ চাছ ধুনীয়া লৈ আহোঁ, কাৰণ ৱাইফ হৈ গ'ল ডিউটিলৈ। তাই আহিব এতিয়া ধুনীয়াকৈ ভাতটো বনাই থৈ যাওঁ। মাছ চাছ অলপ আনি পিনি তাৰপাছত নিজেও ভাতটো খাই ৱাইফলৈও ৰেডি কৰি পিনি তাৰপাছত মোৰ নাইট ডিউটি আছে, যাব লাগিব। কেইদিনমান নাইট ডিউটি চলি আছে মোৰ। ঠিক আছে গাইছ, ব'লক অলপ মাছ চাছ লৈ আহোঁ। আপোনালোকেও ধুনীয়াকৈ সাগৰৰ মাছ কেইবিধমান দেখাই আছোঁ। ঠিক আছে গাইছ, আহক। দিনটো একেৰাহে ৰুমতে শুই থাকিলোঁ, ওলাই নাহিলোঁ বুজিছেনে গাইছ। কাৰণ নাইট ডিউটি কৰি আহিলে মানে ইমান ভাগৰ লাগে ন, 12 ঘণ্টা ডিউটি। দিনটো একেৰাহে ৰুমত শুইয়ে থাকিলোঁ। এতিয়া ওলাই আহিছোঁ, কি ঠাণ্ডা ঠাণ্ডা হাৱা, কি ধুনীয়া পৰিৱেশ, ভাল লাগি গৈছেগৈ। এতিয়া গাইছ ধুনীয়াকৈ ওলাই ল'লোঁ। শনিবাৰ দিনটোত ওলাই যাবলৈ অলপ প্ৰব্লেমো হয়, যেনি গ'লেও ট্ৰাফিক ইয়াত। শনিবাৰ দিনটোত চব মানুহবিলাক অফিচ ছুটি হৈ সোনকালে ঘৰত যায়। ঠিক আছে গাইছ, তাৰপাছত আপোনালোকৰ কি খবৰ কওক? অসমত এইকেইদিন অলপ গৰমটো কমিছে বুলি শুনিছোঁ, বৰষুণটো অলপ আহিলে বোলে, বহুত ভাল কথা। ইয়াতো একে গাইছ, চবতে গৰম। গৰমৰ ছিজনত ক'তো শান্তি নাই। ইয়াততো 12 মাহেই গৰম। আমাৰ অসমত ধৰক আমি 5-6 মাহ ধুনীয়া আৰামে পাওঁ। অসমত কাৰণ ঠাণ্ডা কালি আহি যায় না, এইবিলাক জেগাত এক 12 মাহেই গৰম, ঠাণ্ডা বুলিবলৈ নাই। এটা ছিজনতহে মাত্ৰ অকণমান, এটা ছিজনত মাত্ৰ অকণমান 20 ঠাণ্ডা হয়, ইভাগে বাকী গোটেই গৰমেই হৈ থাকে ইয়াত। যিয়ে নহওক আমাৰ অসমখন বেষ্ট, খাদ্যৰ ফালৰ পৰা, খানা ফালৰ পৰাই হওক গাইছ, বা আপোনাৰ পৰিৱেশৰ ফালৰ পৰাই হওক, ক্লাইমেটৰ ফালৰ পৰাই হওক। ঠাণ্ডা দিনত ঠাণ্ডা, গৰম দিনত গৰম, এইবিলাকত কেতিয়া এনেকুৱা লাগি যায় নহয়, আপুনি ঠাণ্ডা কালি বিচাৰে আপুনি এয়াৰ চিমত সোমাব লাগিব, ঠাণ্ডা কালি বুলি তেনেকৈ নাপায় ইয়াত। ঠিক আছে গাইছ, সেইকাৰণে কৈছে অসম আমাৰ ৰূপহী, কোনো নাই শেষ, ৰিয়েলি বহুত বঢ়িয়া কথা, শুদ্ধ কথা। অসমৰ নিচিনা টেষ্টি খাদ্য হওক, চব ফালৰ পৰা হওক, আমেজ ক'তো নাপায়। দুনিয়াখন ঘূৰিছোঁ ৰাইজ, কিন্তু অসমৰ নিচিনা হোৱাৰ জেগা ৰিয়েলি কৈছোঁ ক'তো নাপাওঁ গাইছ। কি ক'ব আৰু, উপায় নাই। সদায়তো ঘৰত থাকিব নোৱাৰোঁ, কেতিয়াবা কামৰ কৰ্মক্ষেত্ৰত বাহিৰলৈ আহিব লগা হয় গাইছ। ঠিক আছে গাইছ, ব'লক এতিয়া ৰাস্তাত গৈ থাকোঁতে যিহেতু ভিডিঅ' কৰাটো অকণমান প্ৰব্লেম হ'ব, বেছি দেখিলে প্ৰব্লেম হ'ব। সেইকাৰণে আমি এতিয়া মাছৰ দোকানত গৈ পিনে আকৌ লগ পাই আছোঁ গাইছ। ঠিক আছে, আহক গাইছ, তাতে লগ পাম গাইছ। এই মাছৰ দোকান আহি পাই গ'লোহি। ঠিক আছে, এইখন মোৰ মাছৰ দোকান যোনখনৰ পৰা, এইখন পৰাই মই ডেইলি মাছ লওঁ। কাৰণ য'ৰ পৰা মই মাছ লওঁ, মাংস লওঁ, একেখন দোকানৰ পৰাই লওঁ। কাৰণ একেখন দোকানৰ পৰা ল'লে অলপ ডিছকাউণ্টো পোৱা যায়, ধৰক পইচা পাতি নহ'লেও ধাৰলৈ দি দিয়ে। ঠিক আছে গাইছ, এইখনৰ দোকান চাওঁ, এইখন পৰা সদায় মাছ চাছ লওঁ, বিধৰ মাছ চাওঁ পিনে। সাগৰৰ মাছ এইবিলাক পৰা মই অসমতো পায়, ৰৌ মাছ, চৌ মাছ, কিবা কিবি। এইটো দেখিছেনে সাগৰৰ মাছ, এইটো জানো সৰু টুনা ফিচ নে কি বুলি কয়, নামেই নাজানো। বিধৰ মাছ, এই দিনত চাওক কি মাছ, নামেই নাজানো এইবিলাকৰ। সেইজনীৰ নাম জানো খালি গাইছ, এইজনী কিলিমিন, ৰঙা ৰঙা এজনী মাছ কিলিমিন বুলি কয়। এইপিনে চাওক, এইবিধৰ নাম হৈছে চালা। ঠিক আছে, আমাৰ পৰা মিৰ্গা পলিউশ্যন দেখে এগুলো একে, এইজনীৰ নাম চালা, এইজনী হৈছে চালা, আৰু ইয়ে হৈ গ'ল আইলা। ঠিক আছে, এইটো নাম হৈছে আইলা। অঁ য়েছ বন্ধু, এইটো চাওক মিছা মাছ, এইটো সাগৰৰ মিছা মাছ, আমাৰ ডাঙৰ ডাঙৰ। दादा वो मछली का नाम क्या है? ये भट्टा, अंगुली भट्टा। भट्टा भट्टा अंगली भट्टा। ये क्या है ये वाला? मंगल मंगल मंगल। और अंगली भट्टा और मंगल माछर नाम सब गाइस गाइस যেনে হাউ মাছটো চক, সেই মাছটো দেখিছে যে সেইটো মাছটো কিন্তু 1000 টকা কিলো হ'ব, খাবলৈ বহুত টেষ্টি হয়। নামটো মই নাজানো কেতিয়া। তাৰপৰা এইটো ধৰক আমাৰ ৰূপচন্দা আৰু ৰৌটো আমাৰ অসমতো পায় গাইছ। এতিয়া এইটো কিলিমিন বুলি কয়, এইটোকে ল'ব লাগিব ধুনীয়াকৈ, ফ্ৰাই কৰি খাব, বহুত ফ্ৰাই কৰি খাবলৈ টেষ্টি হয় মাছটো। ঠিক আছে, ইয়াক কেইটামান লৈ লওঁ। তাৰপৰা ইয়াৰ মাছ কটা ল'ৰাকেইটা দেখিছে যে এইকেইটা মোৰ চিনাকি ল'ৰা, সেইকেইটা মোৰ ছাবস্ক্ৰাইবাৰ হয়, ল'ৰাকেইটা বহুত ভাল ল'ৰা। মাজে মাজে মোক বহুত সুবিধা দি থাকে, সিহঁতি কিবা ডিছকাউণ্ট দি থাকে। ইয়াৰ পৰা সদায় মাছ নিওঁ না। ঠিক আছে গাইছ, হ'ব আজি কিলিমিনি বনাই লওঁগৈ গাইছ। এতিয়া গাইছ ইয়াৰ পৰা যোনটো আমি বনাই ভাল পাওঁ, ধৰক সহজ বনাবলৈ, পাৰৰে মাছ এবিধ লওঁ আৰু লৈ পিনে সোনকালে যাব লাগে গাইছ। ঠিক আছে, আকৌ কাইলৈ মানে বেলেগ কিবা স্পেচিয়েল নিবই লাগিব। কাইলৈ ছানডে হয়, ৱাইফে যিটো নাখায় বহুত পাচি কুচি খায়, কিবা এটা নিব লাগিব আৰু কাইলৈ বেলেগ। এতিয়া অলপ মাছ লওঁ আজিৰ কাৰণে।
ঠিক আছে গাইজ, আজি আছিলে এইটো এটা মিনি ভ্লগ। ঠিক আছে, সৰু ভ্লগ এটা আছিলে। কেনেকুৱা পালে চাই ভ্লগটো গাইজ কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো বন্ধুসকল নতুন, প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ'বিলাক সদায় আপোনালোকে পাই থাকে। ঠিক আছে গাইজ, আজিলৈ হ'ব গাইজ, আকৌ এটা নেক্সট ভ্লগত লগ পাই আছোঁ। বাই বাই।